তো হেল্ল' গাইজ, কি খবৰ? মই ৰাজীৱ কলিতা আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ rjmixture চেনেলত। আৰু বহুত দিনত ভিডিঅ' আপলোড কৰা নাই, মানে বহুত প্ৰব্লেমৰ মাজত ভিডিঅ' আপলোড কৰি আছিলোঁ। আৰু ভিডিঅ' আপলোড কৰি আছোঁ মানে মাজত মই 3টা ভিডিঅ' আপলোড কৰিলোঁ আৰু তাৰপিছতে নেট বন্ধ হৈ গ'ল। ইণ্টাৰনেট বন্ধ হোৱাৰ পিছত যেতিয়া ইণ্টাৰনেট আহিলে তাৰপিছত মই এটা ভিডিঅ' আপলোড কৰিছোঁ আৰু সেই ভিডিঅ'টোৰ পিছত নেক্সট এইটো ভিডিঅ' আপলোড কৰিম। চ' আজি মানে কি ভিডিঅ' আপলোড কৰিব যিহেতু সময় নাপাওঁ আৰু ইমান ক'তো এটা ফুৰিব যোৱাও নাই ভালকৈ ক'বলৈ গ'লে। চ' আজি মানে এঠাইত ফুৰিব যাম আৰু ক'ত যাম আপোনালোকে দেখা পাব ভিডিঅ'টো চালে, যদি সম্পূৰ্ণকৈ চায়। আৰু তাত গৈ কি কি কৰোঁ, কি কি এণ্টাৰটেইনমেণ্ট হয়, চ' আপোনালোকক দেখুৱাম। আৰু একচুৱেলি এইটো মটৰ ব্লগ বা আপুনি যি বুলি ভাবে আৰু মানে মটৰ ব্লগো থাকিব, নেক্সট ব্লগিঙো থাকিব। চ' এনজয় কৰক আৰু ভিডিঅ'টো চাওক কেনেকুৱা লাগে। তো বলক আমি ভিডিঅ'টোকে চাওঁ আৰু আপুনিও চাওক ভিডিঅ'টোকে। তো আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰা এতিয়া যাবলৈ ওলালোঁ। আৰু কিছুমান কথা মানে চম্পকে কৈ থাকে পিছপিনে, আৰু সেইবিলাক শুনক আৰু আপুনি হাঁহি থাকক। কেমেৰামেন ৰাজীৱৰ সৈতে আমি ওলাইছোঁ আজি ৰূপমৰ বাৰ্থডে খাবলৈ। ৰূপমক মানে আমি ছাৰপ্ৰাইজ দিম। তেওঁক কৈছোঁ যে আমি আজি নাযাওঁ বুলি, বাট যাবলৈ ওলাইছোঁহি। তেওঁক ছাৰপ্ৰাইজ দিব লাগিব। স্কিপ কণ্টিনিউ। একচুৱেলি প্ৰব্লেমটো হ'ল কি, মই গাড়ী চলাই আছিলোঁ আৰু মই গাড়ী চলোৱাৰ কাৰণে মই মোবাইলটো কৰিব দিছিলোঁ ভিডিঅ' চম্পকক, আৰু চম্পকে ভিডিঅ' কৰিলে এনেকৈ, কিন্তু হৈ গ'ল খলীয়া, একদম মানে ব্লাৰ হৈ গৈছে। আৰু প্ৰব্লেম এইটোৱে, উপায় নাই, এডজাষ্ট কৰি লওক আৰু আপোনালোকে। আৰু আমি গৈছিলোঁ শনিবাৰে, আৰু শনিবাৰে হ'ল বাজাৰ, চ' বহুত ট্ৰেফিক হৈছিল। চ' উপায় নাই, এনেকৈ কিছুমান মানে মাজে মাজে কাটি লৈ গৈছোঁ। আপোনালোকে চাওক আৰু এনজয় কৰক। মোৰ লগত আছে চম্পক আৰু হৰ্ষিত, আৰু আমি তিনিজন যাব লাগিব। একচুৱেলি কথাটো হ'ল এনেকুৱা, মানে কি হৰ্ষিতৰ গাড়ী নাই আৰু চম্পকে আহিছে মোৰ লগত। চ' আমি তিনিজন হৈ গ'লোঁ। এতিয়া বাইকত যাম, কিবাকৈ এডজাষ্ট কৰি হ'লেও, বহুত দূৰ হয় যিহেতু, এডজাষ্ট কৰি হ'লেও যাম আৰু যাই কিনে আপোনালোকক দেখুৱাম। আৰু হৰ্ষিত আৰু চম্পক গৈছে বজাৰলৈ, আৰু মই আহিলোঁ বজাৰৰ পৰা, আৰু এইবাৰ বজাৰত আৰু আকৌ যাম, চাই কিনে সিহঁতক লগ কৰি একেলগে যাম। আৰু এতিয়া আমি আছোঁ এতিয়া ৰূপমৰ ঘৰত যাব ওলাইছোঁ, আৰু ৰূপমৰ আজি বাৰ্থডে। আৰু ইফালে আছে হৰ্ষিত আৰু চম্পক, ইফালে আছে কপিল। এতিয়া দেখা পাইছে। চ' এইবাৰ কপিলাৰ ঘৰত যাম, আৰু কপিলক কৈছিলোঁ নাযাওঁ বোলে, তেওঁৰ ৰিয়েকশ্যনটো চাম। আৰু এতিয়া কপিল নহয় আৰু চৰি ৰূপমৰ ঘৰত যাম, আৰু ৰূপমক চাম ৰিয়েকশ্যনটো কেনেকুৱা দিয়ে, সি মানে গম নাপায়। এইটা আমাৰ বাৰ্থডে বয় মোবাইলত ব্যস্ত। বাৰ্থডে বয় এই ছায়াত জিৰাই মানে মোবাইল টিপি আছিল। বাৰ্থডে বয়ে ছায়াত জিৰাই মোবাইল টিপি আছিল। একচুৱেলি ৰূপম হ'ল বহুত লাজুকা, আৰু সেইকাৰণে ৰূপমৰ ঘৰত যাই কিনে ভিডিঅ' বনাওঁতেও এনেকৈ মানে লাজুকা মুখখন ঢাকি ধৰে বাৰে বাৰে। খাব লাগে প্ৰথমতে খাব লাগে, আৰু খাব দিলে আমাক গাজি মানে প্ৰসাদ, আৰু প্ৰসাদ খাই কিনে নেক্সট তাৰপিছতে আমি খালোঁ পুৰি, আৰু পুৰি খাই তাৰপিছত আমি ৰূপমক কি কি আনিছোঁ আমি গিফ্ট সেইখিনি দি দিওঁ, আৰু দি দিয়াৰ পাছত আমি অকণমান ফুৰিবলৈ যাম। মই দিছোঁ মোৰ এইটো ওপৰতো, আৰু সিহঁতে দিছে দুটা। কেঁচা যদি বেয়া লাগে পইচাকেইটা দিম যে, বস্তুটা দিলেও পইচাকেইটা এতিয়া দিব লাগে। পিছফালে কৰ্তবিলাকে বুলি আহিছে, আৰু মই ভাইটি এজনক চাইকেল এখন ল'লোঁ, আৰু চাইকেল চলাই এনেকৈ গৈ আছোঁ।
আৰু এতিয়া আমি বিলৰ পাৰত যাম বুলি ভাবিছোঁ বিলৰ পাৰত মানে এইপিনে এখন বিল আছে এনেকৈ যদি চাই দেখা পাব বিলখনত তাতে যাম আৰু যাই কিনে অকণমান এনেই কিছুমান এইপিনেকৈ কি জমনি কৰোঁ এইখিনিকে দেখুৱাম আৰু এইখন হ'ল পুঠিমাৰী বিল সৰবক এৰিয়াৰে হয় সৰবক এৰিয়াৰ এইখন বৃহৎ বিল হয় পুঠিমাৰী বিলখন আৰু তাত মোৰ মামা ঘৰো হয় ওচৰতে হয় বাট তাত নাযাওঁ আজি বাট বিলখনকে চাওক আজি আৰু এইবাৰ দেখা পাব জানা কেইটামান ছাত্ৰ এইকেইটা চাওক আৰু কথাখিনি শুনক আৰু হাঁহক আৰু চিগমা এফেক্ট আকৌ পাহৰি গৈছে বা কালা মোক দুখি দে মোক লিখি দুখি দে কি কয় ভাই এইটা এইটা না অহিতাই হবাই মইতো মেষ্টা কৰা নাই ভাগ্য ভাতা পালতে মোৰ বয়া ইহঁতৰ কথা শুনি তাৰপিছত অকণমান গাঁৱৰ পিনে ফুৰিব আহিলোঁ আৰু ফুৰিব গৈ তাৰপিছত খালোঁ ভাত আৰু ভাত খাই এতিয়া বাই বাই দিব লাগে আৰু এতিয়া ৰ'ব যোৱাৰ আগতে অকণমান মানে ক্ৰিকেট খেলি লওঁ এনেকৈ অকণমান জমনি কৰি তাৰপিছত যাবলৈ ওলালোঁ ঘৰলৈ যাম আৰু বাই বাই দিওঁ আৰু এতিয়া all the best for your বাই বাই upcoming life for Palangsar moka boli kobi আপোনালোকে দেখা পাব ৰাস্তাটো একদমেই বেয়া মাজতে আৰু ভালো আছে বাট বেয়াও বহুত আছে দেখা পালে এনেকৈ দিনটো গ'ল আৰু ভইচঅভাৰ বেছিকৈ আহিছে মানে মই ভিডিঅ' কৰিব ভালকৈ চান্স পোৱা নাছিলোঁ চ' যিখিনি ক্লিপছ পাইছোঁ আৰু মোৰ যিকেইটা ফ্ৰেণ্ড আছিল ফ্ৰেণ্ডৰ আগত অকণমান মানে ভাল নালাগে মানে কি যেনেকৈ ইউটিউবত ভিডিঅ' বনাই থাকিব চ' যিমান পাৰোঁ ক্লিপছ লৈছোঁ আৰু আপোনালোকক দেখুৱালোঁ চ' আজিৰ দিনটো ব্লগ তেনেকৈ গ'ল আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আগন্তুক ভিডিঅ' আপলোড কৰি থাকিম চ' এনেকৈ কিছুমান ব্লগছ আপলোড কৰিম আৰু মাজে মাজে এক্সট্ৰা কিছুমান কণ্টেণ্ট আহিব পাৰে চ' এনেকৈ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়াতে কি কৰিম বাই বাই